নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটা অসমীয়া ৰেচিপি। সেইটো হৈছে মাটি দাইল আৰু কচু শাকৰ ৰেচিপি। বৰ্তমান আমাৰ অসমৰ পৰিস্থিতি সঁচাকৈ বেয়া লগা হৈ আছে। ইমান দিনে আমাৰ অসমত কৰোণা ভাইৰাছ ওলোৱা নাছিলে, কিন্তু এতিয়া লাহে লাহে ওলাব ধৰিছে আৰু এদিনতে বহুত বেছিকৈ বাঢ়ি গৈছে, 16 জনলৈ বৃদ্ধি পাইছে। সঁচাকৈয়ে এটা ভাবিবলগীয়া বিষয় আৰু হয়তো লকডাউন আমি মানি চলিলেহে এই বিপদৰ পৰা ৰক্ষা কৰিব পাৰিম। আৰু লকডাউনৰ বাবে আমি যিহেতু ঘৰতে সোমাই আছোঁ, সেইবাবে পজিটিভ কিবা এটা কৰি নিজকে ভাল লগোৱাৰ বাদে আমাৰ হাতত আৰু ৰাস্তা নাই। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এনেধৰণৰ পজিটিভ থিংকিঙেহে আমাক মানসিকভাৱে সহায় কৰিব। সেয়েহে যিকোনো ধৰণৰ ক্ৰিয়েটিভ কাম, সেয়া ৰন্ধনেই হওক, লাগিলে ভাল কিতাপ পঢ়া, আপুনি কৰি ভাল পোৱা যিকোনো কামেৰে নিজকে এই সমস্যাত আগুৰি ৰাখিলেহে আমি এই জটিল সময়ৰ সৈতে মোকাবিলা কৰিবলৈ আমি সাহস পাম। আৰু আহকচোন আজিৰ ৰেচিপিটো আমি চাওঁ। এয়া কচু শাক আৰু কণবিলাহী ভাল ধৰণে ধুই কাটি ল'লোঁ। মাটি দাইলখিনি ধুই বাকলি গুচাই ল'লোঁ। গোটেই বাকলিখিনি মই গুচাই দিয়া নাই। আলু এটা কাটি এনেকৈ ফালি লৈছোঁ মোৰ ল'ৰাটোৰ বাবে। এয়া মান ধনিয়া, পিঁয়াজ, নহৰু, আদা, মাটি দাইলখিনি কুকাৰত দি লৈছোঁ। এতিয়া মই ইয়াত পানী দিম। পানীখিনি মই কচু দিয়াৰ আগতেই দিছোঁ, কিয়নো কচু দিয়াৰ পাছত যদি আমি পানী দিওঁ তেনেহ'লে পানীৰ জোখটো আমি ভাল ধৰণে নাপাম। সেয়েহে দাইলখিনিৰ জোখাৰে মই পানী দি লৈছোঁ। এতিয়া মই ইয়াত আলু দুফাল দি দিছোঁ। আলু মই মোৰ ল'ৰাটোৰ বাবেহে দিছোঁ, আপোনালোকে নিদিলেও হ'ব। আলু দিয়াৰ পাছত কচু আৰু কণবিলাহীখিনি দি দিছোঁ। এতিয়া কচুখিনি হাতেৰে হেঁচি দিছোঁ। জান নিজান পানীত মানে কচু ডুব গৈছে আৰু ইয়াতকৈ বেছি আৰু পানী দিব প্ৰয়োজন নাই। আন্দাজমতে হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ, আৰু এতিয়া হেতা এখনেৰে ভাল ধৰণে এইখিনি মিহলাই দিব। হালধি আপোনালোকে তেলত দিবও পাৰে, কিন্তু মই এনেকৈ দি ভাল পাওঁ। আৰু গোটেই বস্তুখিনি দি লোৱাৰ পাছত কুকাৰত 3টা বা 4টা চিটি মৰাই ল'ব। কচুখিনি সোনকালেই সিজে, কিন্তু মাটি দাইলখিনি সিজিবলৈ অলপ সময় লাগে। চিটি মৰাই লোৱাৰ পাছত চাওক, মোৰ দাইলখিনি ধুনীয়াকৈ সিজি গৈছে। কচুখিনি বাৰু সহজেই সিজি যায়। এতিয়া এখন কেৰাহী গৰম কৰি তাত 2 টেবুল স্পুন জোখাৰে মিঠাতেল দিছোঁ। তেলখিনি ইতিমধ্যে গৰম হৈছে। এতিয়া কেইটামান মিঠি গুটি ইয়াত পেলাই দিছোঁ। চাওক, মিঠি গুটিখিনি ধুনীয়াকৈ ফুটিছে। আৰু এতিয়া মই ইয়াত পিঁয়াজ দি দিম। এতিয়া ইয়াত নহৰু কেইফুটা মই খুন্দি ল'লোঁ, সেয়া পেলাই দিছোঁ। নহৰু দিয়াৰ পাছত ইয়াত মই আদা দি দিম। হালধি দিয়াৰ ইয়াত প্ৰয়োজন নাই, যিহেতু আগতেই হালধিখিনি মই কুকাৰত দিয়েই থৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে হালধি আগতীয়াকৈ নিদি এনেকৈ তেল মাৰোঁতে হালধি দিলেও হ'ব। খুব ধুনীয়া গোন্ধ এটা আহিছে ইয়াৰ পৰা। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ ভাজি ল'ম।
আমাৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত হেতাৰে এহেতা এহেতাকৈ মাটি দাইলখিনি ইয়াত দি দিম। এনেকৈ কম পৰিমাণে প্ৰথম দি লোৱাৰ পাছত গোটেই দাইলখিনি ইয়াত ঢালি দিব পাৰে, নহ'লে কুকাৰত এই তেল মৰা দাইলখিনি কুকাৰত ঢালি দিলেও হ'ব। এয়া চাওক, দাইলখিনি কুকাৰৰ পৰা কেৰাহীত গোটেইখিনি মই বাকি ল'লোঁ। এতিয়া এইখিনি মই উতলিবলৈ দিম। এটা কথা মন কৰক যে এইখিনি ভালদৰে মিক্স হৈ যোৱা নাই। গোটেইখিনি মিক্স হৈ যাবলৈ হ'লে ইয়াত ঘুটনি মাৰি দিব লাগিব। এয়া চাওক, দাইলখিনিত ঘুটনি মাৰি দিছোঁ। এডাল বাঁহৰ ঘুটনি হয়, যিডাল বাঁহৰ ঘুটনি আমাৰ অসমীয়াৰ বিশেষকৈ গাঁৱৰ মানুহখিনিৰ পাকঘৰে এতিয়াও কিন্তু বিচাৰি আপুনি পাব। এয়া চাওক, ঘুটনি মৰাৰ পাছত কিমান সুন্দৰকৈ গোটেইখিনি মিহলি হৈ গ'ল। এতিয়া ইয়াত মই মান ধনিয়া পাত কেইখিলা দি দিম। আমি এইবিলাক ধনিয়া কৰিয়েণ্ডাৰ লিভছ একেবাৰে শেষত দিলেও হয়, কেঁচাই কেঁচাইও খাব পাৰোঁ, কিন্তু মান ধনিয়া পাতকেইখিলা এইবিলাক ধনিয়াতকৈ অকণমান ডাঠ, সেয়েহে মান ধনিয়া পাতখিনি অকণমান সিজাৰ প্ৰয়োজন। সেইকাৰণে মান ধনিয়াখিনি দিয়াৰ পাছতো মই অকণমান উতলিবলৈ দিম। আৰু এইখিনি ইতিমধ্যে আমাৰ ধুনীয়াকৈ সিজি গৈছে। আমাৰ এই ৰেচিপি সম্পূৰ্ণ হৈছে। এয়া আমাৰ কচু শাক আৰু কণবিলাহী দি ৰন্ধা মাটি দাইল সম্পূৰ্ণ হৈ গৈছে। দেখিবলৈও সুন্দৰ আৰু লোভনীয় হৈছে, নহয়নে বাৰু? আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে, আৰু যদি ভাল পালে ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ঘৰতে থাকক, সুস্থ থাকক। ধন্যবাদ।